শিক্ষক য'ত আমাৰ জীৱনৰ সকলোজনে যিকোনো সফলতাৰ বাট আৰম্ভ কৰিছিল তাৰ আঁৰত আছিল এজন শিক্ষক শিক্ষকে সেইজন যিয়ে আমাৰ জীৱনৰ দিশ নিৰ্দেশনা দিয়ে তেওঁলোকে কেৱল পাঠ্যপুথিৰ শিক্ষাই নহয় জীৱনৰ প্ৰতি সজাগ শৃংখলাবদ্ধ আৰু দায়িত্বশীল হ'বলৈ শিকায় যিয়ে আপোনাৰ মনত নিজৰ সপোনবোৰৰ বীজ পুতি দিয়ে যিয়ে আপোনাক আত্মবিশ্বাসেৰে গঢ়ি তুলিবলৈ সদায় সহায় কৰে এইজনে হ'ল শিক্ষক আৰু আপুনিও বাৰু শিক্ষকতা কৰিব বিচাৰে নেকি তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'ত আমি DSE অসমৰ পৰা ওলোৱা শেহতীয়া নিযুক্তিৰ বিষয়ে আপুনি জানিবলগীয়া সকলো কথা আলোচনা কৰিম যোগ্যতাৰ মাপকাঠি আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ তাৰিখলৈকে আমি আবেদন প্ৰক্ৰিয়া ষ্টেপ বাই ষ্টেপ জনাই দিম গতিকে আপুনি যদি এই ৰিক্ৰুটমেণ্টৰ বাবে এপ্লাই কৰিম ভাবিছে তেন্তে ভিডিঅ'টো শেষলৈ চাব লগতে আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে DSE মানে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন অসমৰ পৰা 9717টা গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে ৰিক্ৰুটমেণ্ট ওলাইছে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড ক্যান্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই ল'ব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেছ হ'ব মই আগত কৈ দি আছো ভিডিঅ'টো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেণ্টৰ ওভাৰভিউৰ পিনে সো ইয়াত ফাৰ্স্ট পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টসমূহ কৈ দিছো ইয়াত পোষ্ট আছে 1487টা লগতে এই পোষ্টসমূহৰ 102টা পোষ্ট ভেকেন্ট আছে গভৰ্ণমেণ্ট স্কুলসমূহত আৰু বাকি থকা 1385টা পোষ্ট ভেকেন্ট আছে প্ৰভিন্সিয়েলাইজ স্কুলসমূহত লগতে ইয়াৰ বাবে পে স্কেল থাকিব 22000 পৰা 97000 লৈকে উইথ গ্ৰেড পে 11800 কৰি তাৰ পিছত গ্ৰেজুৱেট টিচাৰৰ বাবে পোষ্টসমূহ কৈ দিছো ইয়াত পোষ্ট আছে 8230টা লগতে এই পোষ্টসমূহৰ 226টা পোষ্ট ভেকেন্ট আছে গভৰ্ণমেণ্ট স্কুলসমূহত আৰু বাকি থকা 8004টা পোষ্ট ভেকেন্ট আছে প্ৰভিন্সিয়েলাইজ স্কুলসমূহত লগতে ইয়াত সাবজেক্ট ওয়াইজ পোষ্টসমূহ ভাগ কৰা আছে যেনে গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ বাবে পোষ্ট আছে 2187টা গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ বাবে পোষ্ট আছে 1766টা গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে পোষ্ট আছে 3426টা গ্ৰেজুৱেট টিচাৰ হিন্দীৰ বাবে পোষ্ট আছে 642টা গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ বাবে পোষ্ট আছে 229টা লগতে ইয়াৰ বাবে পে স্কেল থাকিব 14000 পৰা 60500 লে উইথ গ্ৰেড পে 8700 কৰি এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেণ্টৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন 21 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2023 লৈকে লগতে ইয়াত কেটেগৰী ওয়াইজ এজ ৰিলেক্সেশনো আছে মই কৈ দি আছো ইয়াত OBC MOBC কেটেগৰী ক্যান্ডিডেটৰ বাবে আছে 3 বছৰ SC ST কেটেগৰী ক্যান্ডিডেটৰ বাবে আছে 5 বছৰ এক্স সাৰ্ভিসমেনৰ বাবে আছে 2 বছৰ আৰু PWD ক্যান্ডিডেটৰ বাবে আছে 10 বছৰকে তাৰ পিছত পোষ্ট গ্ৰেজুৱেট টিচাৰত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন 50% মাৰ্কস লৈ পোষ্ট গ্ৰেজুৱেট কমপ্লিট কৰা হ'ব লাগিব লগতে BEd কমপ্লিট কৰা হ'ব লাগিব কিন্তু গুৰুত্বপূৰ্ণ কথা যে যিসকল ক্যান্ডিডেটে ডিসটেন্স এডুকেশ্যনৰ পৰা ডিগ্ৰী কমপ্লিট কৰিব তেওঁলোকৰ ডিগ্ৰী এই পোষ্টসমূহৰ বাবে ইনভ্যালিড হ'ব লগতে ইয়াৰ বাবে স্মল ফ্যামিলি নৰ্মছৰ প্ৰয়োজন মানে আপোনাৰ ফ্যামিলি দুজনতকৈ বেছি ল'ৰা ছোৱালী থাকিলে ভ্যালিড নহব লগতে ক্যান্ডিডেটজনৰ এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ থাকিব লাগিব লগতে ক্যান্ডিডেটজনৰ 8 পাছ কৰা হ'ব লাগিব ঠিক একেদৰে গ্ৰেজুৱেট টিচাৰ বিভিন্ন সাবজেক্টসমূহৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰায় একে হয় জাস্ট ইয়াত আপুনি 18 বছৰৰ পৰা 40 বছৰৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব লগতে ইয়াত সেম এজ ৰিলেক্সেশনো আছে কেটেগৰী ওয়াইজ আৰু এই পোষ্টসমূহৰ বাবে ক্যান্ডিডেটজন গ্ৰেজুৱেট কমপ্লিট কৰা হ'বলে হ'ব কিন্তু BEd থাকিব লাগিব এতিয়া আইছো ইয়াৰ এপ্লিকেশন ফি ডিটেইলছৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ জেনেৰেল কেটেগৰী ক্যান্ডিডেটে 500 টকা পে কৰিব লাগিব আৰু SC ST OBC MOBC PWD আৰু বাকি থকা সকলো কেটেগৰীৰ ক্যান্ডিডেটে 350 টকা পে কৰিব লাগিব আৰু এই পেমেন্টসমূহ আপুনি অনলাইন যোগে পে কৰিব লাগিব অনলাইন পে কৰিবলৈ আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI ব্যৱহাৰ কৰিব পাৰে এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেছৰ পিনে সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতেই কৈছো লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা গৈ কৰিব পাৰে নহলে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে এই লিংকত গলে আপোনাৰ ইন্টাৰফেসত ফৰ্মখন খোল খাব ফৰ্মখন ভালকৈ চেক কৰি ফিল আপ কৰিব তাৰ পিছত পাৰ্সোনাল আৰু এডুকেশনাল ডিটেইলছ ফিল কৰিব তাৰ পিছত আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টছ বিচাৰিব পাৰে হেখিনিও আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টছখিনি আপুনি ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনাৰ সিলেক্টেড এপ্লিকেশন ফিসমূহ পে কৰিব তাৰ পিছত গোটেইখিনি কৰি ফৰ্মখন চেক কৰিব তাৰ পিছত সাবমিট কৰিব এখত প্ৰিন্টাৰটো ল'ব একেবাৰে নাপাহৰিব কাৰণ এই প্ৰিন্টাৰটো বহুতেই ইম্পৰ্টেন্ট হয় এতিয়া আইছো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনাক লগা ইম্পৰ্টেন্ট ডকুমেন্টছৰ ডিটেইলছৰ পিনে সো ইয়াত ফাৰ্স্ট লাগিব আপোনাক পাসপোৰ্ট সাইজ ফটো তাৰ পিছত ক্লাছ 10 আৰু 12 ৰ মাৰ্কশিট সমূহ ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেটৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট সমূহ লগতে আপোনাৰ আৰু যদি কিবা সাৰ্টিফিকেট আছে যেনে কম্পিউটাৰ সেইখনো আপুনি দিব পাৰে তাৰ পিছত লাগিব BEd ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট তাৰ পিছত লাগিব কাষ্ট সাৰ্টিফিকেট যিসকলৰ আছে তাৰ পিছত যদি কোনোবা ডিসেবিলিটি সাৰ্টিফিকেট আছে তেওঁলোকে ডিসেবিলিটি সাৰ্টিফিকেট দিব লাগিব তাৰ পিছত সিগনেচাৰ আৰু কোনোবা যদি এক্স সাৰ্ভিসমেন থাকে তেন্তে তেওঁৰ সাৰ্টিফিকেট
লাগিব তো এইখিনি ডকুমেন্টছত আপুনি এপ্লাই কৰিব পাৰিব DSE অসমৰ টিচাৰ ৰিক্ৰুটমেন্টত এতিয়া আগবাঢ়িছো ইয়াৰ ইম্পৰ্টেন্ট ডেটছ সমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেছ ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 15 নৱেম্বৰলৈকে তো যিসকল কেণ্ডিডেটে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিম ভাবিছে তেওঁলোকে 15 নৱেম্বৰৰ আগতে এপ্লাই কৰি ল'ব তো এইখিনি আছিল আজিৰ আপডেটত ভিডিঅটো চাই ইনফৰমেটিভ পালে লাইক এটা কৰি যাব লগতে শ্বেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেন্টৰ বিষয়ে ভালকে জানি লওক আজিলৈ এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়